নাই আপুনি বেয়া নাপাব এতিয়া চৰকাৰী উন্নয়নৰ নামত ফলক লিখিবলৈ আপোনালোকৰ বিষয়া কৰ্মচাৰীবিলাকৰ টিকা কেইটাহে বাকী থাকিলগে নাই 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 কাইলৈ অফিচলৈ মই নিজেই গৈ কামটো কৰি থৈ আহিমগৈ আজি মোৰ বিশেষ কাম এটা আছে হয় ৰাখিছোঁ আকৌ পঢ়িলি নে মোক আৰু কিমান কম এই কাপোৰবিলাক মই ধুই দিম নহয় বল ভিতৰলৈ বল তোৰ খবৰ ল'বলৈ অহা মানুহবিলাকৰ কাম ঘোলা কৰি দিছ দেখোন মোৰ বিয়াৰ সপোন দেখি মোৰ সেই বিয়াৰ প্ৰস্তাৱ লৈ অহা মানুহবিলাকে আমাৰ এই চোতালত আমৰণ অন্নখনত বহেহিহে লাগে তোকাৰ কথা কৈ পাব পাৰিনে তই গছজোপা শাস্তি দিছনে মৰম কৰিছো ইমান দিন কৈ আছো গছজোপা মুকলি কৰি দিবলৈ এই বাঢ়ি অহা গছজোপা এনেকে বান্ধি মেলি তই খাওঁহে খাইছো এই গছজোপা এই মোৰ নিচিনা শিল্পীবিলাকৰ নিচিনাই গছজোপাই যেনেকে তাৰ নিজৰ এনাটমি দেখুৱাই স্বাভিমান প্ৰদৰ্শন কৰে নহয় আৰু আমিবোৰেও নিজৰ স্বাভিমান ৰাখি জীয়াই থাকিব বিচাৰো তোৰ খাদ্যৰ যোগাৰ কৰোঁগে তোৰ এই বিজতৰীয়া চিন্তাৰ মাজত কি পাইছ এবাৰ ভাবি চাইছনে তই চিন্তা নকৰিবি মা ভিক্ষা নিবিচাৰো মানুহক বিনোদন দিম নাচিম নাটকৰ সংলাপ মাতিম কোনোবাইতো মোক প্ৰশংসা কৰিব কোনোবাই হয়তো গণতান্ত্ৰিক প্ৰতিবাদ বুলি টিভিৰ চেনেল বা পেপাৰত প্ৰদৰ্শন কৰিব পাব্লিচিটি এটা পাম কিন্তু দেই খাই ল গৰম ভাত ৰাম তোৰ এই স্বভাৱটোৱে বেয়া ভাত বোৰ নকৰাকে এনেকে ওলাই আহি কোনোবা দিনা অঘটন ঘটাবি তই মই নামঘৰৰ পৰা এপাক আহোঁগে বুলি ভাবিছিলো হ'ব আবেলি মই কামৰ পৰা যেতিয়া ঘূৰি আহিম তোক নামঘৰলৈ লৈ যাম বাৰু আছো না বল ভিতৰলৈ বল বিজতা ও মামা আৰে ৰূপালী আহিলি তই আজি অলপ সময় থাকি দিব লাগে মই আবেলিহে ঘূৰি আহিম আজি বোলে বৰমা বাহিৰলৈ গৈছিল কি কৰিবি বান্ধি থলেও মানুহে ক'ব মাকক বান্ধিহে থৈছে আপুনি যাওক কেইদিনমান মই বৰমাৰ ওচৰত থাকিব পাৰিম বাৰু মই যাওঁ দে শুনচোন পাকঘৰতে দালি আৰু ভাত বনাই থোৱা আছে তয়ো খাবি আৰু মাকো খুৱাই দিবি আহোঁ চাহ খাই ল এই ৰূপালী জানিলে বৰ বেয়া লাগে গিৰিয়েক মৰাৰ পিছত শাহুৱেকে তাইক বৰ কষ্ট দিছে এইবাৰ বোলে তাই একেবাৰে ঘৰলৈ গুচি আহিল ল'ৰা ছোৱালী নাই যেতিয়া ককায়েক ভায়েকৰ লগতে থাকিব আৰু দে এইকেইটা দিনহে তই এতিয়া ঔষধ খাব লাগিব এইটো 14 নম্বৰ বটল তই এনেকে ঔষধৰ বটলবিলাক ভাঙি থাকিবি আৰু মই আনি থাকিম এটা বটলৰ দাম কিমান তই জান কিবা ভাঙো বুলি ভাবিছো নেকি ফুৰিবলৈ ধৰোঁতে নাটকৰ পৰা কৰি পৰিছে মই তোক খুৱাই দিয়ালে তই নৰখিলি তই মোক বহুত জ্বলাইছ দেই বুজা হৈ থকাতকৈ মই মৰা হলে ভাল আছিলে বাবালৈতো ফোন এটা কৰিবলৈ কৈছিলো নহয় কি গম পোৱা হলে তোৰ এই গালি গালাজবোৰ মই খাই থাকিব লগা নহ'লেহেঁতেন ডাক্তৰে তোক এই পৰিৱেশটোৰ পৰা অন্য এটা পৰিৱেশলৈ নিবলৈ কোৱাৰ দিনৰ পৰাই তালৈ মই ফোন কৰি আছো মই কালিও তালৈ ফোন কৰিছিলোঁ সমস্যাটোৰ কথা মই বৌৰৰ লগত আলোচনা কৰিছোঁ তাৰ মানে কথাটো হ'ল ঠিকে আছে নহয় মানে কথাটো কি জানো ঠিকে আছে এসপ্তাহৰ পিছত ইহঁতৰ গৰম বন্ধ ইহঁতে একুলেণ্ডলৈ যাবলৈ বৰ জোৰ কৰি আছে বৌৰৰ কথাটোতো জানই ইহঁতৰ নিচিনাইহে যিটো কথাত লাগিল নহয় সেইটো নেৰে তই এটা কাম কৰ তই যিকেইদিন পাৰ মাক তোৰ লগতে ৰাখচোন পইচা পাতিৰ কাৰণে তই চিন্তা কৰিব নালাগে যি য'ত লাগে মই দিম সেই ফোনটো কাটি দিলে তোৰ
ফুল আৰু হাৱা বতাহ সলনি নহয়। শান্তিপুৰৰ 6 নম্বৰ গলিত এই ঘৰটোতে তই লেলাই ধান্দাই থাকিব লাগিব। তই মোৰ লগত কাজিয়া কৰিবি, অভিমান কৰি ভাত নাখাবি, ঔষধৰ বটল ভাঙিবি আৰু মই সহ্য কৰি থাকিব লাগিব। এনেকৈ যাব আমাৰ দিনবিলাক। আজি বিজনৰ মাকৰ বছৰ আছিল। নিজৰ স্ত্ৰীৰূপে গ্ৰহণ কৰি ইমান দিনে খেলাই খুৱাই এৰাটনি সজাই থোৱা বনচাইজোপা মাকৰ সমাধিত মুকলি কৰি দিছিল।